অকণমান আগত গৈ আমি কিবা কিবি অলপমান খাই ল'ম, শিখৰ KFC আৰু পানী বটল কিবা কিবি। আৰু এতিয়া আমি অলপ আগত ৰখি জিৰণি লৈ লওঁ, তাৰপিছত আকৌ পুনৰ যাম টিপাম চাই থাকক। লাহে লাহে আহিব দেই, টিপামৰ ৰাস্তা খুব বেয়া দেই, চাই লওক কেনেকুৱা বেয়া, ধূলি 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 ধূলি। আমি এতিয়া বুঢ়ীদিহিং বৰ্তমান পাইছোহি। লগৰকেইটা আহিব বুলি অপেক্ষা কৰি আছোঁ অলপ দেই, তাৰপিছত আকৌ আমি যাম। এয়া আৰে মাংস চেনাইছে বে, গোন্ধ। হাই চাইটত মানুহে পিকনিক খাই আছে, চাই লওক অলপমান চাই লওক। আকৌ যাম, পাটনাকেইটা পাইছেহি বৰ্তমান, চাই থাকক টিপাম। বৰ্তমান আমি টিপাম পঞ্চি গ'লোঁ, এয়া চাওক টিপাম। এতিয়া আমি অলপমান বাইক পাৰ্কিং কৰি ল'ম ইয়াতে। এয়া টিপামত বান্দৰ দেখিছে, কেনেকুৱা সুন্দৰ কৰি থৈছে টিপাম। এয়া চাওক বান্দৰে বান্দৰ, ইফালেও বান্দৰ আছে সিফালেও বান্দৰ দেখিছে, ইফালেও বান্দৰকেইটা চাই লওক, চাই লওক। ঠিক আছে আগলৈ। ভিডিঅ' চোৱাসকলক কৈছোঁ বাইক থৈ নাহিব দেই, টিপামলৈ খোজকাঢ়িলে বহুত দূৰ পাব, বাইক লৈ লৈ আহিব। অলপ আগত টিপাম পামেই, এয়া দেখিছোঁ অলপমানকৈ দেখিছোঁ আগত। আমি পাই গ'লোঁ এতিয়া টিপাম। টিপাম মানে খটখটি এতিয়া বগাম টিপামত, কি সুন্দৰকৈ ব'লক ওপৰৰ দৃশ্য চাওঁ। এতিয়া আমি আধা পাই গ'লোহি, আৰু এয়া মোৰ লগত আছে মুহি, আৰু এয়া গোলাপ, আৰু আগত আছে সঞ্জু ভাই। অ' সঞ্জু ভাই, এয়া চলো আগে চলো ভাই, আগলৈ গৈ থাকোঁ। আবে ইয়াৰ পৰা তামাম লাগিছে বে, চকে খটখটি তামাম বে, একদম তামাম। আৰে কি মজা বে। আৰু তাত দেখাইছোঁ আপোনালোকক ইয়াত কি লিখা আছে চক, এয়া মাধৱ দ্ৰব্য বোলে। এয়াই হৈছে টিপামৰ আচল ৰহস্য, ওপৰত থকা আচল ৰহস্য। আৰু বহলাই আপোনালোক ভালকৈ দেখুৱাম ৰ'ব, এক পাটনাকেইটা বেছি
এয়া চাওক টিপামৰ আচল ৰহস্য দেখিছে এটা মন্দিৰ ভালকৈ চাই মই জুম কৰি দিছোঁ স্পেচিয়েলকৈ আৰু এইফালে চাইডত আছে নীলাকাশে শ্বুটিং কৰা ঘৰটো আপোনালোক সেইটোও দেখাইছোঁ নীলাকাশৰ গান এটা শ্বুটিং হৈছিল ৰেণু গানটো ইয়াত শ্বুটিং কৰা হৈছিল আমি এতিয়া চুকাফায়াৰ ফেমিলি ৰেষ্টুৰেণ্টত সোমাইছোঁ ভাত খাম আৰু যাম ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব কাষতে থকা আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ